বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ লক্ষ্মণ ব্লগছ YT চেনেলটোলৈ। মোৰ নাম লক্ষ্মণ চুতীয়া। SSC ফালৰ পৰা মুকলি কৰা MTS আৰু হাবিলদাৰৰ যি পদ ওলাইছিলে তাৰ অনলাইন এপ্লাই কেনেদৰে কৰে চাওঁ আহক। যদি আপোনালোকে নতুনবাৰৰ বাবে SSC এপ্লাই কৰিব লৈছে তেতিয়াহ'লে তোমালোকে ৰেজিষ্টাৰ নাও বুটামটোৰ তলত এইটো ৰেজিষ্টাৰ নাও বুটামটো এইটো দিব লাগিব। আৰু যদি এপ্লাই কৰা আছে আগতে তেতিয়াহ'লে ইউজাৰ নেম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব আৰু পাছৱৰ্ডটো দি লগ ইন কৰিব লাগিব। চ' মই প্ৰথমবাৰ কৈ দিছোঁ ৰেজিষ্টাৰ নামৰ পৰা প্ৰথমবাৰ ৰেজিষ্টাৰ বুটামটো টিপাৰ পিছতে আপোনালোকৰ এনেকুৱা এখন পেজ অ'পেন হ'ব, য'ত তোমালোকৰ দেখা পাইছা আধাৰ নাম্বাৰ। যদি আধাৰ নাম্বাৰ আছে ইয়েছ দিবা, আৰু যদি নো আছে নো দিবা। যদি আধাৰ নাম্বাৰ আছে আধাৰ কাৰ্ডটো ইয়াত ফিল আপ কৰিবা আৰু ভেৰিফাই আধাৰ নাম্বাৰ ইয়াত ফিল আপ কৰিবা। যদি আধাৰ নাম্বাৰ নাই নো দিয়া তেতিয়া ইয়াত অপশ্যন আহিব ভোটাৰ ID পাছপৰ্ট, তেতিয়া দি পিনি ভোটাৰ ID যদি দিয়া ভোটাৰ ID নাম্বাৰটো ইয়াত দিব লাগিব। এইটো কনফাৰ্ম কৰিবা ভোটাৰ ID নাম্বাৰটো। যদি তোমালোকৰ আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড ইয়েছ দি নাম্বাৰটো দি কনফাৰ্ম ID নাম্বাৰটো মাৰিলে হৈ যাব। ইয়াৰ পাছতে আছে তোমালোকৰ নেম লিখিব লাগিব, নাম। তাৰপিছত নেম আহিলে তোমালোকৰ নামটো ইয়াত লিখিবা। যোনখন মেট্ৰিকৰ চাৰ্টিফিকেট আছে তাত যেনেকৈ আছে তেনেকৈ দিব লাগিব নামটো তেনেকৈ দিলা। ভেৰিফাই নাম কৰিবা। তাৰপিছত নামটো এইটো ইয়াত দিছে নামটো চেঞ্জ কৰিব বিচৰা নেকি, যদি ইয়াত নো দিবা, নো অপশ্যনটো দি দিবা। ইয়াৰ পিছতে তললৈ যাওঁ। ইয়াৰ পিছত আহি গ'ল তোমালোকৰ ফাদাৰ নেম ইয়াত বহাবা, ফাদাৰ নেম সেইটোত। আৰু ভেৰিফাই ফাদাৰ নেমত ইয়াত আকৌ এবাৰ লিখিবা ভেৰিফাই কৰিবা নামটো। ইয়াৰ পিছত আহি গ'ল মাদাৰ নেম আহি গ'ল তোমালোকৰ এই মাদাৰ নেম বহাবা, ভেৰিফাই মাদাৰ নেমটো ভেৰিফাই কৰিবা, নামটো আকৌ লিখিবা। ইয়াৰ পাছত ডেট অফ বাৰ্থ বহাব লাগিব। ইয়াত ডেট অফ বাৰ্থটো বহাবা। তাৰপিছত ভেৰিফাই ডেট অফ বাৰ্থ বহাবা ইয়াত। তাৰপিছত কি কৈছে 10ৰ এক্সামিনেশ্যনৰ বৰ্ডটো বহাব লাগিব। ইয়াত বৰ্ডটোৰ নাম বহাব লাগিব, নাম অপশ্যন আহি যাব। যদি আছামৰ হয় ইয়াত বহাবা, মানে যোনে যিখন বৰ্ডৰ পৰা পাছ কৰিছে। অসমৰ মই কৈছিলোঁ ইয়াত মোৰ ভাগৰ আছিলে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, ইয়াত আছিলে মই অসমৰ পৰা দিছিলোঁ। তাৰপিছত ভেৰিফাই এডুকেশ্যন মই লিখিম ইয়াত ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, তোমালোকৰ যি হয় লিখি দিবা। তাৰপিছত আহি গ'ল ৰোল নম্বৰ, ইয়াৰ ৰোল নম্বৰটো বহাব লাগিব। ৰোল নম্বৰ মেট্ৰিকৰ ৰোল নম্বৰটো বহাব লাগিব। ইয়াত ভেৰিফাই ৰোল নম্বৰ কনফাৰ্ম কৰিবা, ভেৰিফাই কৰিবা। ইয়াৰ পিছত আহি গ'ল তোমালোকৰ ইয়েৰ অফ পাছিং, তোমালোকৰ মেট্ৰিক পাছ কেতিয়া কৰিছিলা, ইয়াত পাছিং ডেটটো লিখি দিবা আৰু ইয়াত ভেৰিফাই কৰিবা পাছিং ডেটটো তোমালোকৰ। আৰু তাৰপিছত কি হ'ল তোমালোকৰ জেণ্ডাৰ মেল নে ফিমেল নে ট্ৰান্সজেণ্ডাৰ, তোমালোকৰ কোনটো হয় লিখিবা। ইয়াত টিক চিন ভালে হ'ল, ভেৰিফাই কৰিবা। তাৰপিছত লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন, তোমালোকৰ কিহলৈকে পঢ়িলা। ইয়াত গ্ৰেজুৱেশ্যন যদি কৰিলা গ্ৰেজুৱেশ্যন দিবা। যদি হাই ছেকেণ্ডেৰী পাছ কৰিলে HS আছে হাই ছেকেণ্ডেৰী সেইটো দিবা। তাৰপিছত আহি গ'ল মোবাইল নম্বৰটো ইয়াত বহাই দিবা। মোবাইল নম্বৰ বহাবা, যোনটো তোমালোকৰ চলি আছে সেইটো মোবাইল নম্বৰ বহাবা। ইয়াত কনফাৰ্ম কৰিবা এইটো ঘৰত। তাৰপিছত ইমেইল ID বহাবা, যিকোনো ইমেইল ID দিবা। পিছলৈ তাতে তোমালোকৰ মেছেজ যাব ইমেইল ID, সেইটো কনফাৰ্ম ইমেইল ID কৰিবা। ইয়াত কনফাৰ্ম ইমেইল ID মোবাইল নম্বৰ কিন্তু চলি থকা মোবাইল নাম্বাৰ দিবা। তাৰপাছতে তোমালোকৰ ইয়াৰ পাছতে নেক্সট অপশ্যনটো টিপি দিবা, নেক্সটটো টিপি দিবা। তাৰপিছত বেলেগ এখন পেজ অ'পেন হ'ব। তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হ'ব য'ত তোমালোকৰ কেটেগৰী দিব লাগিব। কেটেগৰী তোমালোকৰ জেনেৰেল হয়নে, EWS হয়নে, OBC হয়নে, ST হয়নে, SC হয়, যোনটো হয় তোমালোকে এনেকৈ টিক চিন দিবা। তাৰপিছত ভেৰিফাই কেটেগৰীটো যোনটো হয় ভেৰিফাই কৰিবা তোমালোকৰ। তাৰপিছত ভেৰিফাই মানে কি, তোমালোকে যোনটো ওপৰত দিছে সেইটোকে তলত দিব লাগিব, মানে কনফাৰ্ম কৰিব লাগে সেইটোৱে। আৰু নেশ্যনেলিটি ইণ্ডিয়ান, চিটিজেন অফ ইণ্ডিয়া অপশ্যন থাকিব তাত। তাৰপিছত আইডেণ্টিফিকেশ্যন মাৰ্ক, যদি তোমালোকৰ কিবা
ডাৰ্ক চাৰ্ক আছে তেতিয়াহ'লে ইয়াত দিবা, যদি নাই ন' দি দিবা, যদি নাই ন' বুলি লিখি দিবা। তাৰপিছত 14 নম্বৰ অপশ্যনটো ন' দি দিবা, ন'। তাৰপিছত এইখিনি তোমালোকৰ ডিচেবিলিটি থাকিলে এইখিনি দিব লাগিব, নহ'লে নালাগে, এইখিনি ডিচেবিলিটি থকাৰ পিছত দিব লাগিব। তাৰপিছত আহি গ'ল পাৰ্মানেণ্ট এড্ৰেছ। পাৰ্মানেণ্ট এড্ৰেছটো তোমালোকৰ ধুনীয়াকৈ দি দিবা এড্ৰেছটো ইয়াত। তাৰপিছত ষ্টেট ইয়াত দিবা, ষ্টেট মই আছাম দিম। ডিষ্ট্ৰিক্ট দিবা, মই লখিমপুৰ দিম। তাৰপিছত পিনক'ড তোমালোকৰ পিনক'ডটো দি দিবা। তাৰপাছতে যাওঁ, যদি এইখিনি এড্ৰেছটো দিয়াৰ পাছত তাৰপিছত যদি তোমালোকৰ সেই পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি একেই হয় তেতিয়া সেই টিক চিনটো য়েছ দি দিবা, য়েছ। আৰু যদি ন' হয় তেতিয়া ন' লিখি ইয়াত লিখি দিবা তোমালোকৰ এড্ৰেছটো, ষ্টেট, ডিষ্ট্ৰিক্ট, পিনক'ড। আৰু যদি একেই হয় তেতিয়া য়েছ বুটামটো টিপি দিবা, য়েছ বুটামটো টিপি দিবা। তাৰপাছতে নেক্সট বুটামটো টিপি দিবা। তাৰপিছতে নেক্সট বুটাম, এখন ধুনীয়াকৈ চাই ল'বা, চোৱাৰ পিছতে নেক্সট বুটামটো টিপি দিবা। তাৰপিছতে নেক্সট বুটামটো টিপাৰ পাছতে এনেকুৱা এখন পেজ অ'পেন হ'ব, য'ত তোমালোকৰ যোনখিনি ডিটেইলছ ভৰালা সেইখিনি তোমালোকৰ ইয়াত আই এগ্ৰিটো পাবা। আই এগ্ৰিটো টিপি ফাইনেল ছাবমিট মাৰি দিবা। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব তোমালোকৰ, ফাইনেল ছাবমিট মাৰি দিবা। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে তোমালোকৰ য'ত তোমালোকৰ ইউজাৰ নেমৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাবা, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত বহাবা। তাৰপিছত পাছৱৰ্ডটো বহাই কনফাৰ্ম কৰি দিবা, মানে লগ ইন কৰিবা। লগ ইন কৰাৰ পাছতে এইখিনি তোমালোকৰ মেছেজত যাব, মেছেজত পাছৱৰ্ড যাব মেছেজত। তাৰপিছতে লগ ইন কৰাৰ পিছতে এনেকুৱা এখন পেজ অ'পেন হ'ব, দেখাইছোঁ। লগ ইন কৰাৰ পিছতে এনেকুৱা এখন পেজ অ'পেন হ'ব, য'ত তোমালোকৰ থাকিব MTS হাবিলদাৰ, ইয়াত লেখা থাকিব 2021। তাত তোমালোকৰ এই এপ্লাই বুটামটো দিবা। এপ্লাই বুটামটো টিপিবা। এপ্লাই বুটামটো টিপাৰ পাছতে অনলাইন ফৰ্মখন অ'পেন হৈ যাব। এখন পেজ অ'পেন হ'ব, এখন পেজত তোমালোকৰ চব লেখাই থাকিব, য'ত ৰেজিষ্ট্ৰেশ্যন কৰা আছে এইখিনি চব আহি যাব। নাম আহি যাব, ফাদাৰ নেম, মাদাৰ নেম চব আহি যাব, ডেট অফ বাৰ্থ আহি যাব, এইজ আহি যাব, জেণ্ডাৰ কেটেগৰী আহি যাব। তাৰপিছতে এইখিনি গোটেইখিনি আহি যাব, চিটিজেন আহি যাব। তাৰপিছত তোমালোকৰ চিলেক্ট কৰিব লাগিব, তোমালোকৰ এক্সাম চেণ্টাৰ। এক্সাম চেণ্টাৰ তোমালোকৰ যোনটো ওচৰত হয়, যোনটো দিম বুলি ভাবিছা ওচৰত, সেইটো প্ৰথমতে দিবা। আৰু ছেকেণ্ডত তাৰ পিছত দিবা, তাৰপিছত থাৰ্ডটো দিবা। মুঠতে প্ৰথমটো যোনটো ওচৰত হয় সেইটো দি দিবা। তাৰপিছত তুমি এক্স ছাৰ্ভিচমেন হয় নি, যদি য়েছ হয় য়েছ দিবা, যদি ন' হয় ন' দিবা। তাৰপিছত বাকীখিনি তোমালোকৰ যদি ন' হয় সেইখিনি দিব লগা নহয়। তাৰপিছত চোৱা তোমালোকৰ এইজ ৰিলেক্সেশ্যন আছে নেকি, তোমালোকৰ যদি এইজ ৰিলেক্সেশ্যন দিব লগা হয় তেতিয়া য়েছ দিবা, যদি ন' হয় ন' দিবা। যদি ন' হয় ন' দিবা, তেতিয়া এইখিনি বঢ়াব নালাগে, যদি য়েছ হয় এইখিনি বঢ়াব লাগিব। যদি য়েছ হয় এইখিনি বঢ়াব লাগিব। তাৰপিছতে আহি গ'ল তোমালোকৰ 20 নম্বৰটো, হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন, তুমি কিহলৈকে পঢ়িলা হাইষ্ট, সেইটো ইয়াত বহাবা, তাৰপিছত এডুকেশ্যন, তাৰপিছত ইয়াত কি কৈছে ডিটেইলছ অফ কোৱালিফিকেশ্যন এটা এটাকৈ বঢ়াই যাব। ইয়াত আহি গ'ল তোমালোকৰ প্ৰথম 10 বঢ়াব লাগিব, 10 পাছ হ'লে পাছ দিবা। তাৰপিছত ইয়েৰ অফ পাছিং, পাছিং কেতিয়া কৰিছিলা। তাৰপিছত ষ্টেট বৰ্ড এখন কি দিবা, মই আছামৰ সেৱা দিম। তাৰপিছত ইয়াত তোমালোকৰ বৰ্ডৰ নামটো দিবা, বৰ্ডখনৰ নামটো। তাৰপিছত ৰোল নম্বৰটো বহাবা, তাৰপিছত পাৰ্চেণ্টেজ বহাবা। বাকী এইখিনি ইয়াত বহাবা, তোমালোকৰ ষ্টেট, ডিষ্ট্ৰিক্ট, পিন, পাৰ্মানেণ্ট এড্ৰেছ, ষ্টেট, পিন, এইখিনি পাৰ্মানেণ্ট এড্ৰেছ আৰু এইখিনি আহি যাব পৰা ধুনীয়াকৈ, ইমেইল, মোবাইল নম্বৰ এইখিনি আহি যাব বিন্দাছ। তাৰপাছতে মেইন চাবলগীয়া হ'ল তোমালোকৰ ফটো আৰু ছিগনেচাৰ।
ফটো আৰু ছিগনেচাৰ। ফটো তোমালোকৰ 20 KB পৰা 50 KB ভিতৰত হ'ব লাগিব আৰু ছিগনেচাৰটো হ'ল 10 KB পৰা 20 KB ভিতৰত হ'ব লাগিব। তাৰপিছত ছিগনেচাৰ আৰু ফটো দিয়াৰ পিছতে এই 26 নম্বৰটো ইয়েছ দি দিবা, ইয়েছ। তাৰপিছতে ফটো চটো ছিগনেচাৰ বহোৱাৰ পাছত তললৈ যাবা, তললৈ গৈ তোমালোকৰ কেপচা কোড বহাব লাগিব। আই এগ্ৰিটো ৰাইট চিনটো দিবা, তাৰপিছতে কেপচা কোড বহাবা। কেপচা কোড বহোৱাৰ পিছতে ধুনীয়াকৈ এখন ফাইল চাই ল'বা, চাই লৈ পিনি অপশ্যনটো টিপি দিবা। তাৰপিছত ফাইনেল ছাবমিট হৈ গ'ল। আৰু মেইন তোমালোকৰ চাবলগীয়া এটাই আছে, মই দেখাই আছোঁ। ফটোৰ ক্ষেত্ৰত চোৱা, ফটোৰ ক্ষেত্ৰত এইখন হ'ল পাৰফেক্ট, এখন ফটো একচেপ্ট হ'ব। যদি তোমালোকৰ এনেকুৱা ফটো দিয়া, মই দেখাইছোঁ, যদি এনেকুৱা ফটো দিয়া এইখন হ'লে নহ'ব, এইখন হ'লেও নহ'ব, এনেকুৱা হ'লে নহ'ব, এনেকুৱা হ'লে নহ'ব, এইটো ব্লাৰ হৈ গ'লে নহ'ব, এইখনো ব্লাৰ হৈ গৈছে দেখিছেনে, এইখন নহ'ব। তাৰপিছত উল্টা হৈ গ'লে নহ'ব, উল্টা হৈ গৈছে, এইখন উল্টা, এইখন ক'লা হৈ গ'ল, এখন চেলফি হ'লে গ্লাছ পিনি হ'লে নহ'ব। তাৰপিছত যদি বেলেগলৈ চাই থাকা এইখন নহ'ব, আৰু সৰু হ'লেও ফটোখন নহ'ব, আৰু এনেকৈ মাৰিলে নহ'ব। তোমালোকৰ পাৰফেক্ট কোনখন হ'ব? এখন পাৰফেক্ট, এখন পূৰা পাৰফেক্ট এনেকুৱা হ'ব লাগিব, তেতিয়া মানে একচেপ্ট হ'ব। চ' এইটো আছিলে এপ্লাই কেনেকৈ মই বুজাই দিলোঁ। যদি এই ভিডিঅ'টো চাই ভাল পালা, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি কিবা প্ৰব্লেম হয় কমেণ্টত জনাবা। ধন্যবাদ।